বন্ধুসকল আজি মই এটা ইণ্টাৰেষ্টিং টপিক এটা লৈ আহিছোঁ। যদি আপুনি মোৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চাব। যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে সকলোৱে মোৰ ভিডিঅ' স্ক্ৰীনত দেখিব পাৰিছে যে এখন অতি সাধাৰণ এখন ফটো, য'ত এবাৰ সাধাৰণভাৱে চালে আপুনি দেখিব পাৰে যে দুটা বৰ মৰম লগা চৰাই দুয়োটাই একেলগে আছে। কিন্তু এইবাৰ অলপ ফটোখন ওলটাই দিয়ক আৰু অতি গভীৰভাৱে ভালকৈ লক্ষ্য কৰক। এতিয়া আপুনি নিশ্চয় এটা মেকুৰী এটা দেখিবলৈ পাইছে। ঠিক তেনেকৈ আমাৰ জীৱনটো তেনেকুৱা, আমি যি ধৰণে আমাৰ জীৱনটো চাব খোজোঁ ঠিক তেনেকৈ ধৰণে দেখিব পাৰোঁ। যদি আমি ভাবি লওঁ আজিৰ দিনটো অতি সুন্দৰভাৱে গ'ল, তেন্তে নিশ্চয় আপোনাৰ দিনটো বহুত সুন্দৰ হ'ব। আৰু যদি আমি ভাবি লওঁ আজি গোটেই দিনটো বহুত বেয়াকৈ কটালোঁ, তেতিয়া আপোনাৰ মনটো দুখেৰে ভৰি পৰিব আৰু গোটেই দিনটো দুখবোৰৰ কথা চিন্তা কৰি থাকোঁতে আমাৰ দিনটো দুখেৰে ভৰি পৰিব, বৰঞ্চ দিনটো বেয়া হৈ পৰিব। আপুনিও যদি এনেকুৱাকৈ ভাবে যে মই মোৰ এই জীৱনটোত সুখী নহয়, তেনেহ'লে আপুনি সঁচাকৈয়ে সুখী নহ'ব। আৰু যদি ভাবি লয় মই মোৰ জীৱনটোক লৈ মই বহুত সুখী আৰু মই মোৰ জীৱনত যিখিনি পালোঁ সেইখিনি মই বহু সুখী হৈ আছোঁ, তেতিয়া আপুনি সঁচাকৈ এজন ভাল সুখী মানুহৰ গৰাকী হৈ পৰিব। আপুনি এবাৰ নিজকে ভাবি চাওক, যেতিয়া মনটো বেয়া হৈ থাকে তেতিয়া নিজকে বহু দুৰ্বল অনুভৱ কৰে, হয়নে? আৰু যেতিয়া হাঁহি ধেমালি মনটো ভালে থাকে আমাৰ শৰীৰটো ভালে থাকে। আমি কেতিয়াবা সৰু সৰু বেমাৰত পৰিলেও আমি হাঁহি ধেমালি কৰি থাকিলে গমেই নাপাওঁ যে আমাৰ শৰীৰত কি দুৰ্বলতা আহিছে। স্মাইল ইজ দ্য বেষ্ট টনিক ইন আৱাৰ হেল্থ। গতিকে নিগেটিভ চিন্তা শক্তিবিলাকৰ পৰা আঁতৰত থাকক আৰু পজিটিভ থাকিবলৈ চেষ্টা কৰক। যেতিয়া আমি সকলো পজিটিভভাৱে লওঁ, আমাৰ শৰীৰত কিছুমান সৰু সুৰা বেমাৰৰ পৰাও মুক্ত হ'ব পাৰোঁ। আমি আমাৰ জীৱনটো দুটা দৃষ্টিৰে চাব পাৰোঁ, ভাল আৰু বেয়া। যদি আপুনিও সুখী হ'ব বিচাৰে তেন্তে নিশ্চয় ভাল দৃষ্টিৰে চাব আৰু জীৱনত আগুৱাই যাব। ভাল দৃষ্টিৰে আমাৰ মনত সুপ্ৰভাৱ পেলায় আৰু বেয়া দৃষ্টিৰে আমাৰ মনত কুপ্ৰভাৱ পেলায়। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ, আপুনি কি দৃষ্টিৰে নিজৰ জীৱনটো চাব খোজে। ধন্যবাদ।